Welcome back to my channel. স্বাগতম জনাইছো বি ব্লগ চেনেলটোৰ অন্য এটা নতুন ভিডিও লৈ। আজি 2-3 দিন মান হল ভিডিও বনোৱা নাই কাৰণ কত যোৱা নাছিলো আৰু আজি যাব ওলাইছো একদম স্পেশাল ঠাই এটাত গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰত চলি আছে দুটাকৈ ফেষ্টিভেল, এটা বাণিজ্য মেলা আৰু এটা খুব ধুনীয়া ফেষ্টিভেল। গতিকে তাত গৈ দেখাই আছো কেনে ধৰণৰ ফেষ্টিভেল। বলক তেন্তে গধূল হ'ব ৰল আমি যাত্ৰাটো আৰম্ভ কৰো। আৰু এনেকৈ আমি যাব আহিছো আদাবাৰী পালো এইমাত্ৰ আৰু মোৰ পিছফালে বহি আছে সোনা, কেনেকৈ ষ্টাইল কৰিছে চাওক বাৰু। আৰু গাড়ীত গৈ গৈ বৰ লাগিল, সেইকাৰণে ভুজিয়া কিনি ললো, মজাকৈ ভুজিয়া খাই গৈ আছো এতিয়া। আৰু ফাইনেলি এনেকৈ আহি পাই গলো আমি ব্ৰহ্মপুত্ৰৰ পাৰত কি ফেষ্টিভেল চলি আছে ভিতৰত গৈ দেখাই আছো। আৰু এইফালে বাণিজ্য মেলা আছে আৰু সেইফালে দেখিছে চাগে চাৰ্কিটাৰ কি ভিতৰত গৈ দেখাই আছো কি মেলা চলি আছে। লাচিত ঘাট গুৱাহাটী মানে ব্ৰহ্মপুত্ৰৰ পাৰত যে লাচিত ঘাট আছে, লাচিত ঘাট আৰু এই লাচিত ঘাটেৰে এইফালে কেনেকুৱাকৈ প্ৰগ্ৰেম চলি আছে চাওক এবাৰ। এই বাণিজ্য মেলাখনৰ মেইন গেট এইখনে বুলি ক'ব পাৰি, ধুনীয়াকৈ এখন বাঁহৰ সাঁকো বনাই দিছে আৰু এইফালে সোমাম এতিয়া আমি বাণিজ্য মেলাত। আৰু এইখনে বাণিজ্য মেলা আৰু ইয়াৰ পৰা যাম এবাৰ আমি কাইট ফেষ্টিভেলত। আৰু এইফালে আমাৰ সোনাক দেখাই আছো। আৰু মেলা বুলি ক'লে এইবিলাক থাকেই, যি মেলাই নহওক কিয় চাৰ্কি টাৰ্কি ট্ৰেইন কিবা কিবি থাকেই, সৰু ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰা। আৰু চাৰিওফালে বাজি আছে তীব্ৰ গতিত গান, গতিকে ইয়াত কথা কোৱাটো অসম্ভৱ। আৰু মোৰ পিছফালে ইহঁতে কি খাই আছে দেখাই আছো বাৰু। আৰু বাণিজ্য মেলাত অলপ সময় থাকি এতিয়া আমি যাম কাইট ফেষ্টিভেল, সেইফালে চলি আছে বোলে কাইট ফেষ্টিভেল, এতিয়া তাত যাম। আৰু ফাইনেলি তাৰ পৰা আমি আহি আছো বৰ্তমান কাইট ফেষ্টিভেলত, আৰু 13 নম্বৰ কাইট ফেষ্টিভেল। এইবাৰ ইয়াত লিখা আছে 13 নম্বৰ। আৰু মেইন গেটৰ পৰা চাৰিওফালে কেৱল চিলাই চিলা, যিহেতু কাইট ফেষ্টিভেল, কাইট মানে চিলা আৰু চিলা ফেষ্টিভেল বুলিয়ে ক'ব পাৰি এক প্ৰকাৰ। আৰু গোটেই ৰাস্তাটোত এইবিলাক এনেকৈ ধুনীয়াকৈ চিলা ৰাখি থৈছে। আৰু ইয়াৰ মেইন গেট এইখন বুলিয়ে ক'ব পাৰি, ধুনীয়াকৈ বাঁহৰে বনাইছে আৰু ওপৰত সেই সৰু সৰু কাগজৰ নাওবিলাক বনাই ৰং বিৰঙৰ এনেকৈ ওলমাই থৈ দিছে, বহুতে বেছি ভাল লাগিছে দেখাত। আৰু ভিতৰত সোমাই দেখিছোঁ বেৰত এইবিলাক ধুনীয়াকৈ আৰ্ট কৰি থৈ দিছে। সেইফালে শৰাইঘাটৰ যুদ্ধৰ এটা ফটো, এইফালে ৰংঘৰ আৰু এইফালে চিলাবিলাক ওলমাই ৰাখিছে ইয়াত। আৰু গোটেই ফেষ্টিভেলখন এইখন ফেষ্টিভেল আৰু এইফালে বাঁহৰ এনেকৈ বনাইছে, বহুতে বেছি ভাল লগা। আৰু যিহেতু চিলা ফেষ্টিভেল মানে কাইট ফেষ্টিভেল, ইয়াত চিলাবিলাক ৰাখিছে কেনেকুৱা আল্টিমেট লেভেলৰ চিলা চাওক। এইবিলাক তলফালে চিলা আৰু এইবিলাক উইচ লাইট কিবা উৰাই দিয়ে যে, আৰু এইফালে চিলা। আৰু ইয়াত চাৰিওফালে মানুহ বহুত বেছি, সেইকাৰণে মানে গান বাজনাও বাজি আছে, ষ্টেজত কিবা কিবি প্ৰগ্ৰেম চলি আছে, সেইকাৰণে কথা বেছি ক'ব পৰা নাই, কপিৰাইট লাগি যাব। আৰু এইফালে জুবিন দাৰ লগত কি নাম দি মাতিম গান গোৱা গায়িকাজনীয়ে এতিয়া সেইটো গান গাব। আৰু প্ৰগ্ৰেম চোৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ এই বালিৰ ওপৰত পাৰি দিছে, বস্তাবিলাকত বালি ভৰাই তাত ৰং কৰি ধুনীয়াকৈ বহিব দিছে। আৰু সেইফালে গায়িকাই গান গাই আছে। আৰু এইফালে কিমান ধুনীয়াকৈ সজাই থৈ দিছে, প্ৰত্যেকটা বস্তুৱে ৰং বিৰঙৰ, বহুতে বেছি ভাল লগা। কিন্তু কি হ'ব, উপায় নাই, গান বাজি আছে, কথা ক'ব একদমেই বেছি পৰা নাই মই। আৰু চাৰিওফালে ইয়াত গান বাজনা বাজি আছে, গীটাৰ চিটাৰ প্লে হৈ আছে বৰ্তমান ষ্টেজত। আৰু এইবাৰ উৰাম আমি কিবা উইচ লাইট আছে, উইচ লাইট উৰাম, তাৰপিছত এটা বেলেগ চাইড যাম। আৰু এইফালে আমাৰ ভাইজান বৌহঁতে এইবাৰ কিবা উইচ লাইট উৰাব, উইচ লাইট কেনেকৈ উৰাই ইয়াত দেখাই আছোঁ বাৰু। আৰু গুৱাহাটীতে ব্ৰহ্মপুত্ৰ পাৰত খুব ধুনীয়াকৈ সজাইছে কাইট ফেষ্টিভেল। মই প্ৰথমবাৰ আহিছোঁ বাৰু, এইবাৰ 13 নম্বৰ বাৰ চলি আছে, কিন্তু মই এই প্ৰথমবাৰ আহিছোঁ, বহুতে বেছি ভাল লাগিছে। চাৰিওফালে চিলা তিলা কিবা কিবি আৰু লাইট চাইটো উৰালে আমাৰ সিহঁতে। আৰু এইফালে দোকান চকান আছে আৰু বহুত কিবা কিবি ডেক'ৰেশ্যন কৰি থৈ দিছে। কিন্তু এনি টাইম ইয়াত গান বাজি আছে, ষ্টেজত প্ৰগ্ৰেম চলি আছে আৰু গান বাজনা বাজি থকা বাবে ভিডিঅ'টোত মই কথা বেছি ক'ব পৰা নাই। সেইফালে যাম এতিয়া, এইফালে ওলাই যাম আৰু এতিয়া কিবা কিবি অলপ খাই হয়তো ঘৰৰ ফালে যাবৰ হ'বই। তাৰ আগত আৰু কিবা কিছু অলপ দেখাই লওঁ আপোনালোকক। এইফালে আৰু এইখনে আছিল কাইট ফেষ্টিভেল। বহুত বেছি ডাঙৰ নহয়, কিন্তু কম ঠাইতে বহুত ধুনীয়াকৈ সজাইছে আৰু বহুতে বেছি ভাল লাগিল ঘূৰি ঘূৰি ইয়াত। আৰু এইফালে বেনাৰবোৰ আছে, এতিয়া ইয়াৰ পৰা লাহে লাহে আমি ওলাই যাম। আৰু তাৰ পৰা আমি খোৱাৰ কাৰণে চিধা আহিলোঁ মোগল গাৰ্ডেন। আৰু মোগল গাৰ্ডেনত ধুনীয়াকৈ কিবা কিছু খাই আমি চিধা যাম এতিয়া ঘৰত। কি খাবি ক, কি খাবি ক, এইটো খা, এইটো ল, এইটো ল, কি খাবি ক, কি খাবি ক।